बाक्सानि जफादं माइनाव मेला फोरबो फालिथायाव बिटिआरनि मावफुं सोद्रोमा प्रमद बर'आ दावबायफैदों। बाक्सा जिल्ला 25 नं बागानफारा बिटिसि बियाबनि सिङाव थानाय जफादं ओनसोलाव 49थि माइनाव मेला फालिथाय फोरबोआव बिटिआरनि मावफुं सोद्रोमा प्रमद बर'आ दिनै दावबायफैयो। बे दावबायनाय समाव बिथाङा जफादं ओनसोलनि हा-हुनि जेंनाखौ थाबैनो सुस्रांनायनि खोथा होनायजों लोगोसे जफादं ओनसोलाव रांखान्थि बिथिंखौ जौगाहोनायनि थाखाय फैबाय थानाय समाव गोबां मावथांखिफोर लानाय जागोन होननानै बुंथियो। लोगोसे फैगौ बिसायख'थियाव इउपिपिएल आरो बिजेपि जथाय हान्जाया 5 नं क'क्राझार लकसभा बियाबनिफ्राय बारग' मन्थ्रि चन्दन ब्रह्मखौ बिजाथि होगोन होननानै खौरां बिजोङाव ओंखारनाय खौरांनि सायाव सोंथि खालामनायाव बेनि सायाव जेबो सावरायनाय जायाखै होननानै बुंथियो। इटु माइनाव मेला जफादंत बहुत बছৰৰ পৰা উদযাপন কৰিছে। আজি গোল্ডেন জুবলিৰ সময় তো তেখেতসকলে মোক অনুৰোধ কৰা হিচাপে মই উপস্থিত হৈছোঁ। আৰু ইয়াত জফাদং বুলি ক'লে আমাৰ যিখিনি আমাৰ খিলঞ্জীয়া মানুহ বড়ো বিভিন্ন জনগোষ্ঠী আছে, এই অঞ্চলটো উন্নয়নটো বহুত স্লো হৈ আছে। কাৰণ এই অঞ্চলবিলাক আগতে খুব এটা ভাল পৰিৱেশ নাছিলে, যাৰ কাৰণে উন্নয়নৰ কাম কাজবিলাক হোৱা নাছিলে। ইতিমধ্যে বেঞ্চিমাৰী এখন দলং ৱৰ্ল্ড বেংকত চেংচন হৈ আছে আৰু এখন দলং লাগে। এই দুখন দলং হ'লে যাতায়াতটো খুব ভাল হ'ব। আৰু 3-4টামান ৰাস্তা আছে, মেজৰ ৰাস্তা, এইখিনি বনাই দিব পাৰিলে এই অঞ্চলটো ডেভেলপমেণ্টটো খুব ফাষ্ট হ'ব বুলি মই আশা কৰিছোঁ। আৰু অনুষ্ঠান হিচাপে ইয়াত এটা নলেজ চেণ্টাৰ দিয়া হ'ল, CLFৰ অফিচটো ইয়াত দিয়া হ'ল। আৰু এই অঞ্চলটো য'ত আমি আছোঁ, ইয়াত মেল মিটিং কৰিব পৰা, পূজা কৰিব পৰা, এই অঞ্চলটো ভালকৈ ডেভেলপ কৰিব লাগিব। আৰু ইয়াত নিখিল বড়ো ছাত্ৰ সন্থাৰো অফিচ আছে। ইয়াত যিহেতু মাটিও আছে বহুত, এইকাৰণে এই অঞ্চলৰ ৰাইজক, উত্তৰ অঞ্চলৰ ৰাইজক টাৰ্গেট কৰি ইয়াত এটা মই স্কিল চেণ্টাৰ নিৰ্মাণ কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে। আৰু ওচৰতে এটা ইণ্ডাষ্ট্ৰী 50 বিঘা মাটিত এটা ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক চেণ্টাৰ হ'ব, যিটো ব্ৰিক্স বুলি কোৱা হৈছে। আৰু সেই ইণ্ডাষ্ট্ৰিয়েল চেণ্টাৰত 20-25টা গ্ৰুপ তাৰ ভিতৰত গৈ পেলাই, তাত কাৰেণ্ট থাকিব, সব ব্যৱস্থা থাকিব, তাত ভিতৰত গৈ পেলাই বিভিন্ন উৎপাদন কৰিব পাৰিব। আৰু এইটো মাৰ্কেটৰ লগত ডাইৰেক্ট লিংক থাকিব। চ' সেইকাৰণে এই ব্ৰিক্সটো যেতিয়া হ'ব, ইণ্ডাষ্ট্ৰিয়েল পাৰ্কটো চেণ্টাৰটো যেতিয়া হ'ব, এই অঞ্চলৰ অৰ্থনীতিত বিৰাট ডাঙৰ এটা প্ৰভাৱ পৰিব। কাৰণ তেখেতসকলে বহুত কষ্ট কৰি ইতিমধ্যে খেতি বাতি কৰে, বিভিন্ন খেতি কৰে, ইয়াতে খেতি ভালকৈ হয়। চ' এইখিনি মানে মাৰ্কেটিং কৰাৰ কাৰণে আৰু কিছুমান হাতৰ কাম, বাঁহৰ কিছুমান উদ্যোগ, বেম্বুৰ মানে কি কয়, আমাৰ এই কাঠৰ উৎপাদন হোৱা কিছুমান সামগ্ৰী, এই বস্তুবিলাক আমি ডেভেলপ কৰিব, ফাৰ্নিচাৰবিলাক, এই গোটেই বস্তুটো লৈ পেলাই এটা প্লেনিং কৰা হৈছে ৰুৰেল এই এৰিয়াৰ কাৰণে। আজি মৌ পালন কৰিব পাৰে, মাছৰুম খেতি কৰিব পাৰে, ধানৰ পৰা, চাউলৰ পৰা বিভিন্ন আইটেম প্ৰডাক্ট কৰিব পাৰে। এই গোটেইটো টাৰ্গেট কৰি সেই ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ কাৰণে চিন্তা কৰা হৈছে। দেখিবলৈ পাইছে যে ড্ৰোন ছাৰ্ভে কৰা হ'ল। নন কেডেষ্ট্ৰিয়েল এৰিয়াবিলাকত যোৱা বছৰ প্ৰায় 90% ছাৰ্ভে কৰা হ'ল। এই অঞ্চলটো ৰৈ গৈছিলে, এতিয়া ইয়াতো ছাৰ্ভে হ'ল। এইটো মেক্সিমাম ভোগালী বিহুৰ আগত এই ছাৰ্ভেটো কমপ্লিট হ'ব। ইয়াৰ পিছত অলপমান 3-4 মাহমান টাইম লাগিব ডকুমেণ্টেশ্যন কৰাত। ইয়াৰ পিছতে এই অঞ্চলৰ মানুহবিলাকে সব লেণ্ড পাট্টা পাই যাব, এইটো স্থায়ীভাৱে সমাধান হৈ যাব। ওলাইছে, আমি না বিজেপি আলোচনা কৰিছে, না UPPL, এতিয়ালৈকে এই বিষয়বিলাক আলোচনা কৰা নাই। গতিকে কেণ্ডিডেটক লৈ পেলাই কোনো আলোচনা এতিয়ালৈকে হোৱা নাই, পিছত আলোচনা কৰিম। এতিয়া আমাৰ কেম্পেইন নিজৰ দলৰ মাজত হৈ আছে, একেলগেও হৈ আছে, কামবিলাক আৰম্ভ হৈছে। কিন্তু কেণ্ডিডেটক লৈ পেলাই আমি এতিয়ালৈকে কৰা নাই, কাৰণ যোন কেণ্ডিডেট হ'লেও আমাৰ জিকি যাব, বহুত বিপুল ভোটত জিকিব। সেইকাৰণে কেণ্ডিডেটক লৈ পেলাই আমি ইমান চিন্তা কৰা নাই। পৰৱৰ্তী সময়ত যেতিয়া সিদ্ধান্ত হ'ব ক'ম। এতিয়ালৈকে তেনেকুৱা একো নাই। আমিও শুনি আছোঁ, বেলেগে যেনেকৈ শুনি আছে আমিও শুনি আছোঁ। কিন্তু দুখৰ বিষয় এইটোৱে যে তেখেতৰ সতীৰ্থ দীঘলীয়া সময় এটা একেলগে কাম কৰিছিলে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিবিলাক কথা আগতে ক'লে যে খুব তেখেতক চিনি নাপায়, কোন চন্দন ব্ৰহ্ম, বহুত চন্দন ব্ৰহ্ম আছে, এইবিলাক কথাত নিশ্চয় তেখেতে দুখ পাইছে। কাৰণ তেখেতৰো বহুত কণ্ট্ৰিবিউশ্যন আছে, চুক্তিৰ পৰা আদি কৰি সব কামতো তেখেত আছিলে। চ' সেইকাৰণে তেনেকুৱা কিবা হ'ব পাৰে। কিন্তু আমাৰ মজিয়াত একো আলোচনা হোৱা নাই। আমি কাক কেণ্ডিডেট কাক নিদিম সেইটো আমাৰ দলত আলোচনা কৰিম আৰু আমাৰ মিত্ৰজোঁটৰ মাজত আলোচনা কৰিম। নাই, দল আছে যেতিয়া কাম কৰিবই লাগিব, চবেই কাম কৰিব লাগিব। তেতিয়াহে ৰাইজৰ লগতো সকলো যোগাযোগত থাকিব লাগিব, ৰাইজৰ কাম কৰিবই লাগিব। তো সেইকাৰণে বিজেপিও এক্টিভ থাকিব, আমিও এক্টিভ থাকিম। যোন দল কৰিছে চবেই এক্টিভ থাকিবলৈ চেষ্টা কৰিব। নাই, সেইটোতো যোনে কৰিব বিচাৰে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে আমি বিচাৰোঁ, চবেই বিচাৰে। তো সেইকাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিব লাগিলে চবে আমাৰ কেণ্ডিডেটবিলাক সব জিকিব লাগিব।
অসমতো ইমান প্ৰব্লেম নাই তথাপিতো যাৰ আজি এজেণ্ডা নাই ইস্যু নাই বা তেনেকুৱা কোনো কথা নাই সেই দলবিলাক বা সেই ব্যক্তিবিলাকে আমাৰ দলক সমৰ্থন কৰিব পাৰে আমাৰ কেণ্ডিডেটবিলাক সমৰ্থন কৰিব পাৰে बाजाज कम्पानिनि बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां बेसेन नाङाजासे 5 लिटार पेट्रल गंनै हेलमेट सीट कभार 12 टाइम्स वाशिं कुपन मोननो हागोन